কাম বন কৰি হৈছে আৰু বিছনা জাপিও হ'ল আপোনাৰ কাম চাম কৰি হৈছে বাকিখিনি আপোনাৰ বিছনা জাপিলোঁ ঘৰৰ সৰু সুৰা কিছুমান কাম কৰিলোঁ তাৰপিছতে আপোনাৰ কিবা বনাম বুলি ভাবিছোঁ সেইটো আপোনাৰ পিছত আপোনালোকক কম কি বনাম আৰু এতিয়া নকওঁ ভাবি পোৱা নাই মোৰ আপোনাৰ চশমাখন বিশেষকৈ ভাগিলে তাৰপাছত এটা দাণ্ডা ভাগিলে তাৰপৰা আপোনাৰ ডক্টৰো চোৱা নাই কেতিয়া চাই নাজানো এখন লেন্সৰে মানে ভিডিঅ' কৰি পেলাই এডিটিং কৰা বহুত কষ্ট আহি পৰে সেইখিনি তেনেকৈ কষ্ট হয় আৰু বনাও তথাপিতো নিজে কেমেৰা ধৰা বনোৱা ভজা বা আদি বা যিকোনোৱে বহুত কষ্ট হয় তথাপিতো ভাল লাগে বহুতেই ভাল লাগে বনাই আৰু মই একেবাৰে ঘৰুৱা সাজত আছোঁ ৰাতিপুৱা গা পা ধুই আজৰি হৈছে আৰু মুখত ক্ৰীম চিম অকণ ঘঁহাই নাই চকুকেইটা খুব দিগদাৰ কৰে হোমিঅ'পেথিকৰ পৰা এটা দৰৱ আনিছিলোঁ সেইটো ড্ৰপাৰ দি অকণমান চকুটো ভাল হৈছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে জৰুৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব হালোৱা বনাবলৈ 4 ঘণ্টা দিয়াব লাগিব কি হয় চাওঁ মগু দাইলখিনি ধুই পেলাই 4 ঘণ্টা তিয়াই এতিয়া ধুই টুকি থৈছোঁ খৰাহিতে টুকি থৈছোঁ অলপ এতিয়া পানীটো সোনকালে টুক খাব আৰু মিক্সিত পিচিম বনাম আৰু কেনেকুৱা হয় নাজানো বনোৱাৰ পাছতহে গম পাম কেনেকুৱা হয় ভালেই হ'ব চাগে আপোনাৰ এটা বস্তু থাকিলে এটা নাথাকে এটা বস্তু থাকিলে এটা নাথাকে সেইকাৰণে বহুত অসুবিধা হয় তথাপিতো চিম্পলকৈ বনাম আৰু মই মিক্সিৰ পৰা পিচি উলিয়ালোঁ আৰু দালচেনি কেইটামান থৈছোঁ আৰু ইলাচি কেইটামান পিচি থৈছোঁ আপোনাৰ এয়া কেশৰ দি পেলাই গাখীৰ থৈছোঁ কেৰাহীয়ে লৈছোঁ পেনখন অকণমান পাতল হৈ গ'ল এয়া গৰু ঘিউ 3-4 চামুচমান দি দিম পৰিমাণটো অকণ বেছি আছে আপোনালোকে আন্দাজ অনুযায়ী দিব 3-4 চামুচ দিলে ভাল হয় গৰুঘিখন গৰম হৈ গ'ল এয়া মই মগু দাইলকণ পিঠা মগু দাইলকণ দিছোঁ এয়া গোটা বান্ধি যায় যেনেকৈ চুজি ভাজে পূৰা ভাজ খাব লাগে ফ্লেমটো কমাই দিব মই চেনি পানীটো গৰম কৰি থৈছোঁ চেনিখিনি জাষ্ট গলাই থৈছোঁ তাৰপৰা দিম আৰু আপোনাৰ তাৰপিছত মই গাখীৰখিনি দিম এয়া চব ভাজ খাব লাগে আচলতে এয়া চব মই ভাজি হৈ গ'লেই এয়া 10 মিনিট ভাজিব পূৰা ভাজি হৈ গ'লে এইবোৰ কেঁচা কেঁচা গোন্ধ এটা নাহে তাৰপিছত আপোনালোকে চেনি পানী গলাই থোৱা পানীটো দিব আৰু গাখীৰ মই এতিয়া ঢালিম চেনিটো দিয়া নেদেখুৱালে পাহৰি গ'লোঁ চেনি পানী গৰম কৰি থৈছিলোঁ ইয়াত গাখীৰ দিছোঁ নহয় 3 কাপ 4 কাপ গাখীৰ দিব পৰিমাণ অনুযায়ী দিব আপোনালোকে দেখিছে এয়া মই এনেকৈ আকৌ পূৰা সিজি যোৱালৈকে ভাজিম কেনেকুৱা হৈছে ভালেই হ'ব চেণ্টটো বেয়া অহা নাই অকণমান দি দিওঁ এয়া কেশৰ দিয়া গাখীৰ দিলোঁ আৰু অকণমান ভাজিম দেখিছেনে কেশৰ দিয়া কালাৰটো সুন্দৰ হৈছে এয়া 7 মিনিটমান কৰিম হালোৱা আৰু অকণমান পিছত মই গৰু ঘি অকণমান দি দিম
7 মিনিটমান এনেকৈ লৰাই হালোৱা দাইলৰ হালোৱা হৈ গ'ল। মোৰ মাজতে আপোনাৰ গাখীৰটো অকণমান হেৰি হ'ল কাৰণে আকৌ বেছিকৈ ভাজিব লগা হ'ল, কাৰণ তিয়াই পেলাই বনালে আপোনাৰ মগু দাইলৰ কেঁচা গোন্ধ এটা ওলায়। তথাপিতো ভাল হৈছে, টেষ্ট কৰি চাইছিলোঁ, ভাল হৈছে। আপোনালোকেও এনেদৰে বনাব। ইলাচি দিলোঁ, দেখুওৱা নহ'লে। গৰু ঘিউ অকণ দি দিব, পাৰিলে বাটাৰ অকণো দি দিব, সুন্দৰ হ'ব। এনেকৈ আপোনালোকে আকৌ ওপৰত গৰু ঘিউ অকণ ছটিয়াই দিব, অকণ দি দিব, ফ্লেভাৰটো ভাল হ'ব। অকণমান দি দিব, খাবলৈ টেষ্ট হ'ব। গৰু ঘিউ নিদিলে বাটাৰ অকণমান দি দিব, খুবেই ভাল লাগিব খাই। এয়া হ'ল মগু দাইলৰ হালোৱা। এনেকুৱা হৈছে মগু দাইলৰ হালোৱা খাবলৈ ভাল হৈছে, টেষ্টি হৈছে। সঁচাকৈ নে? ৰিয়েল? অ'কে। অ'কে। খুবেই টেষ্ট হৈছে। বেয়া হ'ব বুলি ভাবিছিলোঁ, কেঁচা গোন্ধ ওলাব বুলি ভাবিছিলোঁ। তিয়াই পেলাই আচলতে মই আগতে বনোৱা নাছিলোঁ, ভাজি পেলাই বনাইছোঁ। কিন্তু নমাবৰ পিছত আচলতে গৰু ঘিউ অকণ দি দিব লাগে, নহ'লে বাটাৰ অকণ দি দিব লাগে, ইলাচি দি দিব লাগে। মই জাধলিকৈ আছোঁ বৰ্তমান, আৰু খুবেই ভাল হৈছে আৰু খুবেই সুন্দৰ হৈছে। আচলতে ভাল হৈছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।